আজিৰ পৰা বহু দিনৰ আগৰ কথা। সুন্দৰপুৰ নামেৰে এখন গাঁৱত উত্তম নামেৰে এজন বৰ দুখীয়া যুৱক আছিল। উত্তমে দিনে ৰাতিয়ে বহু কষ্ট কৰি তেওঁৰ জীৱনটো কোনোমতেহে চলাই নিব পাৰিছিল। এদিন উত্তমে বহু কষ্টৰ ফলত 1 পইচা বেছিকৈ ধন ঘটিবলৈ সক্ষম হৈছিল। আৰু উত্তমে বেছিকৈ ঘটা 1 পইচাটো লৈ বহু আনন্দেৰে ঘৰলৈ গৈ আছিল আৰু মনে মনে ভাবিছিল সেই 1 পইচাটো ক'ত লুকুৱাই থ'ব। ঠিক তেনেকৈ গৈ থাকোঁতে উত্তমে ৰজাৰ ৰাজকাৰেঙৰ বাহিৰৰ ফালৰ বেৰ এখন দেখিলে আৰু বেৰখনৰ ওচৰলৈ গৈ ভালকৈ ইটাবোৰ লক্ষ্য কৰি দেখিলে যে বেৰখনৰ মাটিৰ পৰা 10 নম্বৰ শাৰী ইটাবোৰত এটা এটা এৰাব পৰাকৈ ঢিলা হৈ আছে। আৰু উত্তমে সেইদিনাখন বেছিকৈ ঘটা পইচাটো সেই ইটাটোতে লুকুৱাই থ'লে। বহু দিন পাৰ হৈ গ'ল। কিছুদিনৰ পাছত উত্তমে তাৰ বিয়াখনো পাতিলে আৰু উত্তমে বহু সুখেৰে তেওঁৰ পত্নীৰ লগত দিন কটাবলৈ ধৰিলে। এদিনাখন সুন্দৰপুৰ গাঁৱলৈ এখন মেলা আহিল। গাঁৱৰ সকলো ব্যক্তিয়ে বৰ আনন্দেৰে মেলা চাবলৈ গৈছে। আৰু তাকে দেখি উত্তমৰ ঘৈণীয়েকে ক'লে, আমিও যদি মেলালৈ যাব পোৱা হ'লে, পিছে কিনো কৰিম, আমাৰ দেখোন পইচাই নাই। ঘৈণীয়েকৰ কথা শুনি কাষতে ৰখি থকা উত্তমে ক'লে, মোৰ ওচৰত মই সাঁচি থোৱা 1 পইচা আছে, মই এতিয়াই লৈ আহিছোঁ। হয় নেকি? সোনকালে আহিব, মই ওলাইয়ে থাকোঁ। ভীষণ গৰমতো উত্তমে তেওঁৰ লক্ষ্যস্থানলৈ খালী ভৰিৰে দৌৰি দৌৰি গ'ল। আৰু ঠিক তেনেকুৱাতে ৰাজকাৰেঙৰ বাৰাণ্ডাত বৰ গৰমত জিৰণি লৈ থকা মহাৰাজে দেখিলে আৰু ভাবিলে যে ইমান গৰমতো উত্তমে খালী ভৰিৰে আনন্দেৰে কলৈ দৌৰি গৈছে। তাকে দেখি মহাৰাজে উত্তমক ধৰি আনিবলৈ চিপাহীবোৰক আদেশ দিলে। আৰু ৰজাৰ আদেশত চিপাহীবোৰে দৌৰি দৌৰি গৈ উত্তমক ধৰিলেগৈ। ইমান খৰধৰকৈ কলৈ দৌৰি গৈছ? বল, তোক মহাৰাজে মাতিছে। নহয়, মোক যাবলৈ দে, মই এটা বৰ প্ৰয়োজনীয় কামত আহিছোঁ। চিপাহীবোৰে উত্তমৰ কোনো ধৰণৰ কথাই নুশুনিলে আৰু উত্তমক ধৰি আনি ৰজাৰ কাষ পোৱালেহি। এই ৰ'দত খালী ভৰিৰে তই কলৈ দৌৰি গৈছ? ইমান পকা ৰ'দৰ গৰমে তোৰ ভৰি জ্বলোৱা নাইনে? মোক এটা বৰ ডাঙৰ ইচ্ছাই জ্বলাইছে মহাৰাজ। মোক এই ৰ'দৰ গৰমে জ্বলোৱা নাই। ইচ্ছাই জ্বলাইছে? এনেকুৱানো কি ইচ্ছা আছে তোৰ? আপোনাৰ ৰাজকাৰেঙৰ উত্তৰ দিশৰ বেৰখনত মই মোৰ সম্পত্তি লুকুৱাই থৈছোঁ আৰু সেই সম্পত্তি উলিয়াই মই মোৰ পত্নীক মন ভাল লগাব বিচাৰিছোঁ। কি? তোৰ সম্পত্তি বহুত নেকি? হয় মহাৰাজ, সম্পূৰ্ণ 1 পইচা আছে। 1 পইচা? 1 পইচাৰ কথা শুনি ৰজাৰ খোলা মুখ খোলাই হৈ থাকিল। হয় মহাৰাজ, মোৰ সেই 1 পইচাৰে বহু বস্তু কিনি মই মোৰ পত্নীক বহু সুখ দিব পাৰিম। মই তোক 1 পইচা দিছো আৰু তই সেই উত্তৰ ফালৰ বেৰখনলৈ যোৱা কোনো প্ৰয়োজন নাই আৰু তই এতিয়া ঘৰলৈ যা। আপুনি মোক 1 পইচা দিছে, ঠিক আছে, কিন্তু মই মোৰ 1 পইচাটো লৈ যাম। মই তোক আৰু 1 পইচা দিম, কিন্তু তই উত্তৰ ফালৰ বেৰখনলৈ নেযাবি। কিন্তু মই তেতিয়াও তালৈ যাম। মহাৰাজে বৰ চিন্তাত পৰিলে। মহাৰাজে পইচাৰ সংখ্যাও 2ৰ পৰা 4, 4ৰ পৰা 8, 8ৰ পৰা 1000 গৈ গৈ লাখত পালেগৈ। কিন্তু উত্তমে তাৰ সেই 1 পইচাটো এৰিবলৈ কোনো পধ্যেই মান্তি নহ'ল। অৱশেষত মহাৰাজে ক'লে, মই মোৰ ৰাজ্যৰ আধা ৰাজ্য দিম, কিন্তু তই তথাপিও উত্তৰ দিশৰ বেৰখনলৈ যাব নালাগে। মহাৰাজে তেনেকৈ কোৱাত উত্তমে এইবাৰ মান্তি হ'ল আৰু তেতিয়া মহাৰাজে ক'লে, এতিয়া তইও মোৰ সমানেই ৰজা। এতিয়া ৰাজ্যৰ কোনটো ভাগ লাগে? মহাৰাজে তেনেকৈ কোৱাত উত্তমে অলপ সময় ভাবিলে আৰু ক'লে যে, মহাৰাজ, মই ৰাজ্যৰ উত্তৰ দিশটোৱেই ল'ম। অৱশেষত মহাৰাজে উত্তমৰ আগত হাৰ স্বীকাৰ কৰিলে।
আৰু উত্তমে ৰজাৰ আধা ৰাজ্যৰ লগতে ৰাজকাৰেঙৰ উত্তৰ দিশৰ বেৰখনত লুকুৱাই থোৱা সেই 1 পইচাও পাবলৈ সক্ষম হয়। আজিৰ কাহিনীটোৰ পৰা আমি এইটো বুজিলোঁ যে পৰিশ্ৰম কৰি ঘটা ধনৰ সুখ পৰিশ্ৰম কৰাজনেহে জানে। তেওঁ সেই পৰিশ্ৰমৰ মূল্য কোনো কাৰণতে বিফলে যাব দিব নিবিচাৰে। উত্তমে নোখোজাকৈয়ে ৰজাৰ পৰা আধা ৰাজ্য আৰু বহু সম্পত্তি পাইছিল, কিন্তু সি বহু পৰিশ্ৰমে ঘটা সেই 1 পইচাটোৰ আশা কেতিয়াও পাহৰিব নোৱাৰিছিল। কাৰণ পৰিশ্ৰম কৰি ঘটা সম্পদহে আচল সম্পদ।